আজি আমি আছোঁ ৰঙিয়া বাছ ষ্টেণ্ডত। ইয়াৰ পৰা আমি সকলোৱে যাম নলবাৰী হৰি মন্দিৰলৈ যাম প্ৰথম। তাত আছে আজি অল আছাম ইউটিউবাৰ ছেকেণ্ড মিটআপ। তাত আমি সকলো অসমৰ ইউটিউবাৰ লগ হ'ম। আমি ইমান ডাঙৰ নহয়, তথাপিও আজি তাতে যাম। এইটো মোৰ ফাৰ্ষ্ট জব হয় আমাৰ চেনেলত। আমি ইয়াৰ পৰা ফাৰ্ষ্ট যাম নলবাৰীলৈ। তো বলক আমাৰ লগত, ভিডিঅ'টো স্কিপ নকৰাৰ লগত শেষলৈকে চাই থাকক। বাই। মন্দিৰ আহি পালোঁ। ইয়াত সকলোবোৰ আছে, সকলোৱে লগ পাই বহুত ভাল লাগিছে। সকলোৱে বৰ্তমান ব্লগ বনোৱাতে ব্যস্ত। এয়া ডিম্পুদাও আছে, ডিম্পুদাও ব্লগ বনোৱাত ব্যস্ত। সকলোৱে চাব পাৰে। বৰ্তমান আমি ইয়াত নাথাকোঁ অৱশ্যে, ৰ'দ দিছে। ইয়াৰ পৰা আমি ভূপেন হাজৰিকা পাৰ্কলৈ যাম। আপোনালোকে কথা এটা হ'ল ৰ'ব, ঘূৰি আহি কৈ আছো। ৱেলকাম টু কোন মই কোন তই। আজি আপোনালোকৰ কেইটামান কুৱেশ্যনৰ এনচাৰ দিবলৈ চেষ্টা কৰিম, মোৰ লগতে সকলোৱে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউটিউবৰ আপোনালোকে চাব পাৰে, সকলোৱে ভিডিঅ' বনোৱাত ব্যস্ত। আপোনালোকে চাব পাৰে, আপোনালোকক আজি দেখুৱাই দিম। তো ধুনীয়াকৈ আমাৰ লগত থাকিব। সকলোবোৰ আহিছে ধুনীয়াকৈ, সকলোৱে একদম মিলা প্ৰীতি। একদম ছেকেণ্ড ইউটিউবাৰ মিটআপটো সঁচাই মজা লাগিছে। ভূপেন হাজৰিকা পাৰ্কখনো ধুনীয়া, আৰু ইয়াত সকলোকে লগ পাই সঁচাই বহুত ধুনীয়া লাগিছে। তো আপোনালোকে চাওক সকলোৱে কেনেকৈ কি কৰি আছে। আজি আমি নলবাৰীত হৈ যোৱা ভূপেন হাজৰিকা পাৰ্কত শেষ হৈ গ'ল। অল আছাম ইউটিউবাৰ ছেকেণ্ড মিটআপ হৈ গ'ল। আমাৰ মাজত ফুকন দা আহিছে, সকলোৱে চিনি পায়, অসমৰ হিৰ' বুলি। তো আপুনি পুৰা দিনটো আমাৰ লগত থাকিলে। আমি আপোনাক লগ পোৱা নাছিলো, ভিডিঅ'ত দেখা পাইছো, কিন্তু আজি আপোনাক লগ পোৱা সঁচাই ইমান ভাল লাগিলে যে মোৰো বহুত বেছি ভাল লাগিছে। তো আপোনাৰ দিনটোৰ অনুভৱটো অলপমান কৈ দিয়ক। বহুত বেছি, তাৰমানে ওৱান অফ দা মোৰ লাইফৰ বেষ্ট ডে বুলি ক'ব পাৰি। ওৱান অফ দা বেষ্ট ডে, বহুত বেছি ভাল লাগিছে। আৰু তোমাৰ এটা চেনেলৰ নাম কি? আল্টিমেট ক্ৰেজ চেনেল আছে, তেওঁলোক কমেডি ভিডিঅ' গম পাই, কমেডি ভিডিঅ' বনাই। তোমাৰ নামটো কি? বিৰাজ বৈশ্য। তেওঁলোকে বনাই আছে। ক'ৰ পৰা? মোৰ ঘৰ ৰঙিয়াৰ পৰা বহুত চেনেল আছে দেই, বহুত চেনেল আছে ৰঙিয়াৰ পৰা। ৰঙিয়াৰ পৰা আছে। চ' মোৰ ফালৰ বেষ্ট ফ্ৰেণ্ড থাকিলে ভিডিঅ' বনাই যোৱা। কিমান টামান ভিডিঅ' দিলা? আমি বৰ্তমান, আমাৰ এইটো নতুন হয়, 7-8টা মান দিছো। কিন্তু আমাৰ তাৰমানে ৰঙিয়াত সকলো চেনেলতে আমি অলপ টাইম হ'লেও ভিডিঅ' বনাই ৰেকৰ্ড দিছো। বঢ়িয়া এনেকৈ বনাই যোৱা। আৰু লগতে ইউটিউব বৰ্তমান এইটো তাৰমানে ইউটিউব আপিল কৰা ভিডিঅ' অলপ বনাবা, কাৰণ ইউটিউব চাই বাৰু চবটো পায়। আমি মানে কমেডিৰ জৰিয়তে এটা মেছেজ দিয়া। মেছেজ বঢ়িয়া, খুব সুন্দৰ। কমেডিৰ দ্বাৰা মেছেজ দিব পাৰিলে বহুত বেছি ভাল। চ' মই চাম তোমালোকৰ ভিডিঅ' এতিয়ালৈকে মই চোৱা নাই যদিও। চ' মোৰ ফালৰ পৰা বেষ্ট অভিনন্দন সকলো থাকিলে। আশা কৰিছো অতি সোনকালে চেনেলটো যাতে বহুত বেছি গ্ৰোথ কৰে। বাৰু কমেডিৰ ফালে তুমি কিবা এক্টিঙত আছে নেকি, বা এক্টিং কৰি ভাল পোৱা নেকি? হয়, মোৰ আছে ন, এটা নতুন চেনেল মই খুলিছো, BYP। হয়, এটা চেনেল খুলিছো মই। এটা ভিডিঅ' দিছো তাতে, তিনিটা ঘোলা কণী। সেইটো ছাবস্ক্ৰাইবাৰ হ'ল 8,000 মান, আৰু ভিউজ 60,000 মান হ'ল। নেক্সট ভিডিঅ' মোৰ শ্বুটিং হৈ আছে। ভাল ৰেছপন্স। তো বেষ্ট অফ লাক তোমাক নতুন চেনেলটোৰ বাবে। বাৰু ভাল লাগিলে আজি দিনটো। নিশ্চয়, মোৰ বহুত বেছি ভাল লাগিলে। Okay.
cabeza y empezamos como es. মানে যিসকল কমেডি কৰা আছে কিবা এটা হ'ব লাগিব মানে কমেডি কৰা সিঙ্গাৰ বিলাকে গান গাব লাগিব আল্টিমেট ক্ৰেজি মোৰ নাম বিৰাজ বসু ৰঙিয়া তো মোৰ বিখ্যাত নহয় তথাপি তাৰমানে আজি সকলোকে কিবা এটা শিকিব পাৰিম বুলি বহুত বিখ্যাত আছে চ' সকলোকে সকলোৰে পৰা অলপ কিবা শিকিব পাৰিলেও হয়তো কামত সেই ভাবি মই আজি আহিলোঁ সকলোৱে লগ পাই বহুত ভাল ভাল লাগিছে ইয়াতে আৰু অলপ আগত এখন কাজিয়া হৈ গৈছে তো কাজিয়াখন মই ভাবিছোঁ কি মাল খাইছে মোৰ চিঅ' মাল খাইছে তো গম পালোঁ যে এইটো মাল নহয় তো প্ৰাইং কৰিছে তো ভাল লাগিছে তো কোনোবা যদি মোক কিবা সুধিব বিচাৰে সুধিব পাৰে এইটো সুধিব পাৰে অকলে আৰু যদি আপোনালোকৰ মনত তৰুণ গগৈ ডাঙৰ যদি কিবা প্ৰশ্ন সুধিব ইচ্ছা আছে এইখিনিতে মই এটা কথা কৈ থৈ দিওঁ মোৰ লগত আৰু কেইবাজনো মানুহ আছে পৰ্দাখনৰ আঁৰত মই প্ৰথমতে জুবিন গাৰ্গক মাতিলোঁ ইয়াৰ পিছত মাতিলোঁ মই আমাৰ তৰুণ গগৈ ডাঙৰীয়া আপুনি মানে পৰ্দাখন হটাই দিলে ভাল লাগে আমাৰ মই জুবিন গাৰ্গক কৈছোঁ মৰিম তো আপুনি নৰ্থ ইষ্ট ফেষ্টিভেলত গান গাই আছে কেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে পাপন দাৰ মই পৰৱৰ্তী সময়ত মোৰ এখন নতুন চিনেমা এখন আহি আছে চিনেমাখনৰ নাম হৈছে জুলু চ' মইতো ছাপোৰ্ট পাম বুলি মই আশা কৰিছোঁ চ' উইন নিড ইট আৰু তুমি কিবা ক'বা নেকি মইতো আৰু কি ক'ম মইতো পুৰাই হ'লে আছো না তথাপিও এমাহ ইউটিউবৰ লগ লাগিছে তো মই বেলেগ ধন্যবাদ নজনা আৰু অকলে এটা ভাল কাম কৰি আছে কৰি থাকক আৰু কিনা জয় জয়তা মই এবাৰ মাতিছোঁ আমাৰ হিমন্ত দা না চাওক অসমীয়া ইউটিউবাৰসকল তোমালোকে এতিয়া যি ভিডিঅ' আপলোড কৰি আছা খুবেই ভাল লাগিছে অনাগত দিনবোৰতো মই এনেদৰে ভিডিঅ' পাই থাকিম বুলি আশা কৰিছোঁ আৰু বেছি নকওঁ মই যিহেতু ইউটিউবৰ জগতখনৰ বিষয়ে বেছি নাজানো লৈ যাই আছোঁ বৰ্তমান সকলো শেষ হ'ল আপোনালোকক আজিৰ ভিডিঅ'টো দেখালোঁ বহুত এনজয় কৰিলোঁ ভাগৰ ধৰিছে তো ঘৰলৈ যাওঁ এতিয়া তো গুড বাই নকওঁ অকল বাই ভূপেন হাজৰিকা পাৰ্ক আশা কৰিছোঁ এনেকুৱা ভিডিঅ' ব্লগ আৰু এনেকুৱাকৈ সকলোকে লগ পাম যাতে আমাক ফুকন দাই লগ দিলে ডিম্পু দাই লগ দিলে সকলোৰে লগত লগ পাই ভাল লাগিল এইখন লাষ্ট বাৰ এবাৰ দেখাইছোঁ এইখনে আমাৰ পাৰ্ক আছিল ইয়াতে আমি দিনটো থাকিলোঁ সকলোৰে লগত বহুত ভাল লাগিল এইটো আছিল আমাৰ ভূপেন হাজৰিকাৰ মূৰ্তিটো ইয়াৰ পৰা আমি যাই আছোঁ তো গুড বাই